গেছ এয়া তিত কেৰেলা ঘৰৰ খেতি চাওক এয়া এইবিলাক লাগি আছে এইবিলাক মই ছিঙিলোঁ ইয়াতে মানে এইবিলাক গেছ এয়া তাৰমানে মোৰ এয়া ছাতৰ ওপৰত কৰা মোৰ খেতি মানে সেইবিলাক তিত কেৰেলা খেতি দেখুৱালোঁ তিত কেৰেলা আৰু মই আৰু আছে ছিঙি আছোঁ মই 4টা দিলোঁ তাৰপিছত এইবিলাক আছে এয়া এইবিলাক আছে এয়া আছে এইবিলাক ডাঙৰ হ'ব দিছোঁ সিহঁতে ডাঙৰ হওক ডাঙৰ হোৱাৰ পিছত ছিঙিম ইয়াত ঠাইতে কৰিছোঁ তাকো কেৰাহীত ৰুইছোঁ মই গোটেই কৰি চব্জি যিবিলাক বাকলি থাকে গোটেইবিলাক ইয়াতে পেলাই দিছোঁ চব্জিৰ বাকলিবিলাক পেলাইহে মই এনেকৈ এই গছ কৰিছোঁ আৰু এই তিতা কেৰেলা এনেকৈ খাইছোঁ আৰু বহুতখিনি খালোঁ আজি এইখিনি নেক্সট খাই আছোঁ আমি একদম লোকেল তিতা কেৰেলা চাওক ওপৰত এই মই ছাতৰ ওপৰত চাওক এইয়া ওপৰত এই তলত ঘৰ এই ওপৰৰ পৰা এইবিলাক মই ছিঙিলোঁ ইয়াতে আৰু আছে এইয়া চাওক এইবিলাক বহুত ছিঙিলোঁ আচলতে খেতি কৰোঁতে টান আছে বহুত টান আছে আৰু কৰি খাবও লাগিব এনেকৈ এতিয়া মই তিত কেৰেলা ইয়াতে যিকেইটা পালোঁ সেইকেইটা কিনিব গ'লে মোৰ 20 টকা গ'লহেঁতেন 20 টকাটো ডাঙৰ কথা নহয় লোকেল বস্তু একদম মইতো সুন্দৰ না মেডিচিন নাই কিবা যিমান চব্জি কাটোঁ চব ইয়াতে পেলাই দিওঁ পচন সাৰ হয় আৰু ধুনীয়া হৈছে বঢ়িয়া হৈছে চ' এইবিলাক খাব মজা হৈছে এনেকৈ আপোনালোকেও কৰক বঢ়িয়াকৈ খাব পাৰিব ঠিক আছে ভিডিঅ'টো ইয়াতে ৰাখিছোঁ এটা তিত কেৰেলা চাওক কিমান ডাঙৰ গুড মৰ্ণিং ঠিক আছে আকৌ কিছুমানে মই তিত কেৰেলা বুলি কৈছোঁ আকৌ কিছুমানে তিতা কেৰেলা কয় তিতা কেৰেলা এইটো তিতা কেৰেলা তিতা লাগে ন বিৰাট ভাল আৰু এতিয়া এইবিলাক খাব লাগে অকণমান আলু কাটি ইয়াৰে লগত ভাজি পেলাই খাব বঢ়িয়া অ'কে ভিডিঅ'টো এৰিছোঁ পাৰিলে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব ঠিক আছে ঘৰুৱা খেতি